নমস্কাৰ প্ৰিয় বন্ধুসকল সকলোকে আজিৰ ইউটিউবৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আমাৰ বুটিকখনৰ বিষয়ে সকলোৱে জানে, ফেশ্বন জাংচন। আমাৰ বুটিকখন আছে ডিব্ৰুগড় আৰু আমাৰ বুটিকখনৰ ঠিকনাটো মই আৰম্ভণিতে কৈ দিব বিচাৰো। আমাৰ বুটিকখন আছে ডিব্ৰুগড় থানা চাৰিআলি যিটো SBI মেইন ব্ৰাঞ্চ তাৰ একেবাৰে সমীপতে আৰু আমাৰ যিটো যোগাযোগৰ নাম্বাৰ হেতু হৈছে 7002128919 তাতে আছে। আশা কৰো আজি কালেকশনসমূহ আপোনালোকে ভাল পাব। যিসকল আমাৰ নতুন ভিউৱাৰ্স প্লিজ আপোনালোকে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। সো বিশেষ সময় আজি কথা নাপাতো, খুব সুন্দৰ কালেকশনস লৈ আজি আৰম্ভ কৰো আমাৰ ব্লগটি। যেটো চলিছে খুব নাচনি ডিজাইন, সকলো আমাৰ মুগা কাপোৰটো চলিছে, আমাৰ কপাহী কাপোৰটো চলিছে, পাটৰ কাপোৰটো চলিছে। সেই নাচনি ডিজাইনৰ এটা খুব সুন্দৰ ৰং লৈ আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিলো। গুটেই কাপোৰযোৰ গুণাতে কৰা হৈছে এনেকে নাচনি ডিজাইনত, খুব সুন্দৰকৈ বিৰাট ধুনীয়া এটা ৰং। আপোনালোকে মন কৰিছে চাগে, কাৰণ এই ৰংটো দুটা ৰং কলা সূতাৰ লগত সেউজীয়া সূতাৰ সংমিশ্ৰণত বনোৱা হৈছে। খুব মৰম লগা এটা জোৰা আৰু এটো হৈছে পদ্মিনী কটনৰ জোৰা। পিন্ধিবলৈ খুব আৰাম, গৰমৰ দিন হওক ঠাণ্ডা দিন হওক পিন্ধিবলৈ বিৰাটেই আৰাম। ইয়াৰ যিখন মেখেলাখনো যথেষ্ট আহল বহল ডাঙৰ থাকিব। এইখন থাকিল ইয়াৰ মেখেলাখন, টোটেলি হ্যান্ডলুম। আজি ভিডিঅ'টোৰ আপোনালোকে দেখিছেই টোটেলি হ্যান্ডলুম বুলিয়ে তাত লিখি থোৱা আছে। সো ফুলি হ্যান্ডলুম কালেকশন যে আজি দেখা হ'ব, হাতে বোৱা কাপোৰ আৰু এই সদাল সাইড পাৰি লগতে ব্লাউজ পিসটো লাগি আছে। ব্লাউজ পিসটোৰ কাৰণে দিয়া আছে এটো পাৰি। গতিকে সুন্দৰকে আপোনালোকে যদি জোৰাটো ৰেডি কৰি লয় তেনেহলে পিন্ধাৰ পিছত খুব ভাল লাগিব। আৰু নাচনি ডিজাইনটো বিৰাট ইউনিক আৰু পদ্মিনী কটনৰ জোৰা হয়। এই মৰম লগা জোৰাটো আপোনালোকে আমাৰ পৰা ল'ব পাৰিব 1680 টকাত। হয়, 1680 টকাত এই জোৰাটো আমাৰ পৰা ল'ব পাৰিব। এটা বিৰাট ইউনিক কালাৰ কম্বিনেশন। যদি এই ৰংটো একেবাৰে নতুন, মাৰ্কেটত টোটেলি নিউ কালাৰ হয়, সো ধুনীয়া ৰংটো পিন্ধি আপোনালোকে বিয়াও খাব যাব পাৰিব। দাম থাকিব 1680 টকা। সেম ডিজাইনত মই আৰু এটা কালাৰ দেখাবলৈ লৈছো। যদি পছন্দৰ ভিতৰত পৰে তেনেহলে আপোনালোকে ইমিডিয়েটলি স্ক্ৰিনশ্বট ল'ব আৰু আমাৰ যেটো নাম্বাৰ ডিসপ্লে হৈ আছে স্ক্ৰিনত তাতে যোগাযোগ কৰি অনলাইন পেমেন্টৰ যোগে পেমেন্ট কৰি আপোনালোকে যিকোনো জোৰাটা আমাৰ পৰা ল'ব পাৰিব। সো দ্বিতীয় জোৰাটো আপোনালোকে মন কৰিছেনে, বিৰাট ধুনীয়া এটা চকলেট কালাৰ লগতে এনেকে বুটাবিলাক বসা হৈছে বগা সূতা আৰু গোল্ডেন গুণাৰ। এই নাচনি কিজনী বগা সূতাৰে কৰা হৈছে, লগতে অকনমান গোল্ডেন গুণাৰ মিনা কৰি দিয়া হৈছে। বিৰাট ধুনীয়া কালাৰ, ধুনীয়া কনসেপ্ট, ধুনীয়া ডিজাইন, ধুনীয়া আৰু কোৱালিটি বিৰাটেই ধুনীয়া। মেখেলা আহল বহল থাকিব, ফুল্লি হ্যান্ডলুম, হাতে বোৱা জোৰা হ'ব, পিন্ধিবলৈ আৰাম হ'ব, দেখিবলৈ গহীন হ'ব। সো এইখিনি থাকিল এডাল দুডাল 3 4 5 6ডাল থাকিল সাইড পাৰি চাদৰৰ বাবে আৰু ব্লাউজটো তলতে এনেকে আছে, ব্লাউজৰ বাবে থাকিল এডাল সাইড পাৰি। এই জোৰাটো আপোনালোকে ল'ব পাৰিব 1680 টকাত। হয়, হাতে বোৱা এই নাচনি ডিজাইনৰ পদ্মিনী কটনৰ জোৰাটো আপোনালোকে ল'ব পাৰিব 1680 টকাত। যদি পছন্দৰ ভিতৰত পৰিছে তেনেহলে ইমিডিয়েটলি আপোনালোকে এটা স্ক্ৰিনশ্বট লৈ ৰাখিব। আৰু যিসকল আমাৰ নতুন ভিউৱাৰ্স প্লিজ আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো। তেতিয়া আমি যেতিয়াও নতুন কালেকশনৰ ভিডিঅ' দিম আপোনালোকে চাব পাৰিব আৰু আমাৰ লগত যোগাযোগ কৰি আপোনালোকে ল'ব পাৰিব। সো দামটো থাকিল 1680 টকা। সো আজি মই চেষ্টা কৰিম হ্যান্ডলুম কালেকশনত এটা ডিজাইনৰ দুটা ৰং দেখুৱাৰ বাবে। এইটো এটা বিৰাট ধুনীয়া ৰং হয়, ঠিক ব্ৰাউনো নহয় আৰু মেৰুনো নহয়। যেহেতু আজিকালি ট্ৰেন্ডত চলিছে দীঘ আৰু বাণীত দুটা বেলেগ বেলেগ সূতাৰ ৰঙৰ সংমিশ্ৰণেৰে এটা জোৰা কৰিবলৈ। সো এই কালাৰটো ঠিক মেৰুনো নহয় ব্ৰাউনো নহয়, লগতে মাষ্টাৰ ইয়েলো কালাৰৰ সূতাৰে কাম কৰা হৈছে। মই দেখুৱাই দি আছো, দীঘৰ সূতাটোৰ কালাৰ বেলেগ, বাণীৰ সূতাটোৰ কালাৰ বেলেগ। সো এই জোৰাটো হৈছে এটা ষ্টেপল কটনৰ জোৰা হয়। ষ্টেপল কটন এতিয়া খুব চলিছে, সকলোৱে ষ্টেপল কটন হাতে বোৱা পিন্ধিছে, ভাল পায় পিন্ধিলে। আৰু হাতে বোৱা কাপোৰযোৰৰ আচলতে যেটো গহীন হয় ফুটি উঠে হাতে বোৱা কাপোৰযোৰ পিন্ধিলে, খুব ভাল লাগে। সো সেই গহীন ভাৱটো এই কাপোৰযোৰ পিন্ধিলেও আপোনালোকে পাব। এইখন থাকিল ইয়াৰ মেখেলাখন, লগতে মই দেখুৱাই দি আছো ইয়াৰ সাইড পাৰি। এইখিনি থাকিল সাইড পাৰি, সদাল সাইড পাৰি আৰু এটা সাইড পাৰি হৈছে ব্লাউজটোৰ বাবে। কালাৰ বিৰাটেই ইউনিক ষ্টেপল কটনৰ এইটো এটা জোৰা। এই জোৰাটো আপোনালোকে ল'ব পাৰিব 1380 টকাত। হয়, 1380 টকাতে এই জোৰাটো আপোনালোকে ল'ব পাৰিব। যদি পছন্দৰ ভিতৰত পৰিছে একদম ঝটপট স্ক্ৰিনশ্বট লৈ ৰাখক আৰু নিম্নলিখিত
স্ক্ৰীণত দিয়া নাম্বাৰটোৰ লগত যোগাযোগ কৰি আপোনালোকে অনলাইন পেমেন্টৰ যোগে পেমেন্ট কৰি আমাৰ পৰা কাপোৰৰ যোৰাটো সংগ্ৰহ কৰিব পাৰিব সো দাম থাকিল মাত্ৰ 1380 টকা হ্যান্ডলুম সেকশনত স্টেপল কটনৰ যোৰা সো ইয়াৰ পিছত এটা নতুন আৰু ডিজাইন মই দেখাবলৈ লৈছো কালাৰটো চাওক আৰু ইয়াৰ সুন্দৰ ডিজাইনটো চাওক বিৰাট ধুনিয়া এটা ডাৰ্ক কালাৰ একদম ৰয়েল ব্লু কালাৰৰ লগত মাষ্টাৰ্ড ইয়েলো আৰু ৰঙা হুটাৰ কাম এটো সেলফ বৰ্ডাৰ যেটো আজিকালি খুব চলিছে সেলফ বৰ্ডাৰত কাম কৰা হৈছে যোৰাটো সেলফ বৰ্ডাৰ খুবেই চলিছে মাজত এনেকে থাকিল আৰু বৰ্ডাৰটো ইয়াত সাইড পাৰি এক্সট্ৰাকে নাই বিৰাট ধুনিয়া একদম কোমল হ'ব যোৰাটো এটো স্টেপল কটনৰে হয় বিৰাট মৰম লগা ৰং ডিজাইনো খুব সুন্দৰ আৰু বিহুৰ বতৰৰ বাবে অতি উত্তম হ'ব আপোনালোকে বিহুৰ বাবে এতিয়াৰ প্ৰায় অলপকে শপিং কৰিব পাৰে আমাৰ লগত যোগাযোগ কৰি আৰু এখন থাকিল ইয়াৰ মেখেলাখন সো ভিডিওটোৰ মাজতে কও যি সকলে মিনিমাম 10000 টকাৰ শপিং কৰিব তেখেত সকলক 10% এডিশনাল ডিসকাউন্ট দিয়া হ'ব হয় 10% যদি মিনিমাম 10000 টকাৰ শপিং কৰে 10% এডিশনাল ডিসকাউন্ট দিয়া হ'ব সো এটো থাকিল ব্লাউজ পিসটো প্লেন থাকিল আৰু যেহেতু গুটে কাপোৰজু খুব হেভি সো ইয়াৰ ব্লাউজ পিসটো থাকিল প্লেন পছন্দৰ ভিতৰত পৰিলে সেলফ বৰ্ডাৰ এই যোৰাটো আপোনালোকে ল'ব পাৰিব 1580 টকাত হ্যান্ডলুমত আহিছে 1580 টকাতে সুন্দৰকৈ ল'ব পাৰিব এই যোৰাটো স্ক্ৰিনশ্বট এটা ল'বলৈ অনুৰোধ কৰিলো মই পুনৰ কওঁ 10000 টকাৰ মিনিমাম শপিং কৰিলে আপোনালোকে এডিশনাল 10% 10% আপোনালোকে আৰু ৰেহাই পাব সো এই যোৰাটোৰ দাম থাকিল 1580 টকা সো এই ডিজাইনটোতে আৰু এটা ধুনিয়া আৰু এটা ৰং কৰা হৈছে হেতু হৈছে গ্ৰীন সেউজীয়া ৰঙত ৰঙা হুটাৰ কাম সুন্দৰকৈ কৰা হৈছে আৰু সেই ডিজাইনটো এনেকে সেলফ বৰ্ডাৰ কৰা হৈছে একে কনসেপ্টতে কৰা হৈছে কিন্তু দুইযোৰ কাপোৰ বিৰাটে ইউনিক সেউজীয়াত ৰঙা হুটাৰ আঁচলৰ কামটো আপোনালোকে মন কৰক বিৰাটে ধুনিয়া ইয়াত এক্সট্ৰা সাইড পাৰি নাই যেহেতু কাপোৰজোৰত সাইড পাৰিটো কাপোৰজোৰৰ লগতে কৰি দিয়া হৈছে হ্যান্ডলুম সেকশন হাতে বোৱা যোৰা এখন থাকিল ইয়াৰ মেখেলাখন থাকিল এখন ধুনিয়াকৈ আৰু ইয়াৰ ব্লাউজ পিসটো মই দেখাই দি আছো এটো থাকিল ইয়াৰ ব্লাউজ পিসটো যথেষ্ট ডাঙৰকে দিয়া আছে সুন্দৰকৈ আপোনালোকে সিলাই ল'ব পাৰিব সো এই যোৰাটো আপোনালোকে লাভ কৰিব পাৰিব 1580 টকাতে হয় 1580 তে আপোনালোকে এই যোৰাটো আমাৰ পৰা লাভ কৰিব পাৰিব ইউনিক কালাৰ ডিজাইনৰ পছন্দৰ ভিতৰত পৰিলে স্ক্ৰিনশ্বট এটা লৈ ৰাখিব তাৰ পিছত মই এটা ধুনিয়া যোৰা দেখাও হ্যান্ডলুমত হেতু হৈছে গ্ৰে কালাৰটো এনেকুৱা এটা ৰং সকলোৱে ভাল পায় সকলো বয়সৰ মহিলাৰ বাবে এই ৰংটো একদম উত্তম বিৰাট ধুনিয়া ব্লক ডিজাইনত একদম ভৰ্তিয়ে কৰা হৈছে আপোনালোকে মন কৰক এইযোৰ হৈছে কটন সিল্কৰ হয় বিৰাট ধুনিয়া একদম হেভিকে কৰা হৈছে টোটালি কপাৰ গুণাত গ্ৰে কালাৰ টোটালি কপাৰ গুণাত বিৰাট ধুনিয়া এইটো যোৰাটো একদম কিনাৰলৈকে ইয়াৰ ডিজাইনটো কৰি থোৱা হৈছে মই কৈছোৱে এই ৰংটো আৰু লগতে কপাৰ গুণাখিনিয়ে এই কাপোৰজোৰৰ গাম্ভীৰ্যটো বঢ়াই তুলিছে বিৰাট ধুনিয়া আৰু আহল বহল এখন মেখেলা থাকিল লগতে থাকিল এইখিনি ইয়াৰ সাইড পাৰি আৰু এটো থাকিল ব্লাউজ পিস ইচ্ছা কৰিলে আপোনালোকে সাইড পাৰিখিনি নলগাই ধুনিয়াকে ব্লাউজটো দীঘলকে বনাই ল'ব পাৰিব আজিকালি খুব চলিছে আৰু এই মৰম লগা যোৰাটো আপোনালোকে আমাৰ পৰা লাভ কৰিব পাৰিব 1650 টকাত 1650 টকাত লাভ কৰিব পাৰিব বিৰাট হেভি আৰু ধুনিয়া একদম হেভিকে বনোৱা হৈছে কটন সিল্কত আৰু দাম থাকিব 1650 টকা আৰু এই যোৰাবিলাক সঁচা অৰ্থত বিয়ালে আপোনালোকে পিন্ধি যাব পাৰে যেহেতু গুণাৰ কামটো কৰা আছে খুব উজ্জ্বল লাগে উইথ মেকআপ খুব ধুনিয়া লাগিব সো 1650 টকাতে ঘৰতে বহি আপোনালোকে এই যোৰাটো আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু ইয়াৰ পিছত এটা পদ্মিনী কটনৰ যোৰা দেখাবলৈ লৈছো ধুনিয়া ডিজাইন ধুনিয়া কনসেপ্ট আজিকালি ডাঙৰ আঁচলৰ কামটো খুব চলিছে সো এইটো ডাঙৰ আঁচলত কৰা হৈছে এটা মেৰুন কালাৰৰ যোৰা ডাৰ্ক মেৰুন মুগাৰ ঘিচা হুটাৰ কাম লগতে কপাৰ গুণাত কৰা হৈছে গোটেই যোৰাটো মই ওচৰৰ পৰা দেখাই দিও মাজত আছে এনেকুৱা ধুনিয়া বুটা ডাঙৰ
আঁচলত সাইড পাৰিখিনি থাকিল কাৰ্বি ডিজাইনত সুন্দৰ এই সাইড পাৰিখিনি লাগি যোৱাৰ পিছত জোৰাটো খুব ধুনীয়াকৈ ফুটি উঠিব ধুনীয়াকৈ দহি পাতা কৰি লোৱাৰ পিছত খুব ভাল লাগিব লগতে মই মেখেলাখন দেখালো মেখেলাও থাকিল বহুত ডাঙৰ আহল বহল বিৰাট সুন্দৰ এখন একদম ধুনীয়া সাইজৰ এখন মেখেলা অলমোস্ট 2 মিটাৰ আছে এই মেখেলাখনত এটো থাকিল ইয়াৰ ব্লাউজ পিস কালাৰটো আপোনালোকে চাওক বিৰাট ধুনীয়া এটা ৰং হয়নে সো এই জোৰাটো আপোনালোকৰ পছন্দৰ ভিতৰত পৰিলে আপোনালোকে স্ক্ৰিনশ্বট ল'ব আৰু এই জোৰাটো আপোনালোকে লাভ কৰিব 1650 টকা 1650 টোটালি হ্যান্ডলুম হাতে বোৱা পদ্মিনী কটনৰ এটা জোৰা বিৰাট ধুনীয়া আৰু এই জোৰাবিলাক সঁচা অৰ্থত আপোনালোকে হাতেৰে চুই চালে বুজিব একদম বিয়াত পিন্ধি যাব পৰা সুন্দৰ জোৰা দাম থাকিব 1650 টকা 1650 সো এই জোৰাটো মই এৰিলো তাৰ পিছত এটা সুপাৰ কটনৰ জোৰা দেখাব লৈছো পাতল গুলপীয়া তাতে ৰঙা আৰু ৰয়্যাল ব্লু ৰেড এন্ড ৰয়্যাল ব্লু হুটাৰ কাম কৰা আছে এটো থাকিল ডাঙৰ ডাঙৰ এনেকে দূৰে দূৰে বুটা বাছি থোৱা আছে এটো সুপাৰ কটনৰ জোৰা পিন্ধিবলে আৰাম বিকজ কাপোৰজোৰ একদম ওয়েট নাই ওজন নাই কাপোৰজোৰৰ সিম্পল জোৰা এইবিলাক আমাক লাগি থাকে এইখন থাকিল ইয়াৰ মেখেলাখন লগতে থাকিল সাইড পাৰি আৰু ব্লাউজ পিস সাইড পাৰিখিনি মই দেখাই দি আছো সুন্দৰকৈ পুনৰ মই কওঁ যিসকল আমাৰ নতুন ভিউয়াৰ্স প্লিজ লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাষতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব সো এই মৰম লগা জোৰাটো আপোনালোকে ল'ব পাৰিব মাত্ৰ 930 টকা হাতে বোৱা সুপাৰ কটনৰ জোৰাটো আপোনালোকে ল'ব পাৰিব 930 টকা 930 টকা পছন্দৰ ভিতৰত পৰিলে ধুনীয়া এই ৰঙৰ কাপোৰৰ জোৰাটো আপোনালোকে স্ক্ৰিনশ্বট এটা লৈ ৰাখিব দাম থাকিব 930 টকা বিৰাটে আসলতে কোমল কাপোৰজোৰ মানে ওয়েট নাই যেহেতু সো সুপাৰ কটনৰ আৰু এটা জোৰা দেখাব লৈছো কিংখাপ বুটা আমাৰ ট্ৰেডিশনাল কিংখাপ বুটা টোটালি হাতে বোৱা জোৰা হয় আজি যেহেতু ভিডিওটোৰ নামেই হৈছে হ্যান্ডলুম গতিকে হ্যান্ডলুম কালেকশনস গতিকে হ্যান্ডলুম কালেকশনত এটো এটা সুপাৰ কটনৰ মৰম লগা জোৰা ইয়াৰ মেখেলাখনো যথেষ্ট আহল বহল থাকিল ৰংটো যদি পছন্দৰ ভিতৰত পৰে বা ডিজাইনটো পছন্দৰ ভিতৰত পৰে ইমিডিয়েটলি এটা স্ক্ৰিনশ্বট ল'ব এইখন থাকিল ইয়াৰ মেখেলাখন মেখেলা দেখিছেনে যথেষ্ট আহল বহল ডাঙৰ থাকিব লগতে থাকিব এটো সাইড পাৰি খুব মৰম লগা এটো সাইড পাৰি কিটা লগতে ইয়াত মই ব্লাউজ পিসটো দেখাই দি আছো ব্লাউজ পিসটো থাকিল এইটো এই জোৰাটো আপোনালোকে লাভ কৰিব আমাৰ পৰা 930 টকাত হয় 930 টকাতে এই জোৰাটো আপোনালোকে লাভ কৰিব আমাৰ পৰা যেটো তলত নাম্বাৰ স্ক্ৰিনত ডিসপ্লে হৈ আছে সেই নাম্বাৰটোতে যোগাযোগ কৰি আপোনালোকে ল'ব পাৰিব 930 টকাতে সুপাৰ কটনৰ হাতে বোৱা এটা জোৰা পিন্ধিবলে খুব আৰাম মই ৰিপিট কৰিছো পিন্ধিবলে হসাকে আৰাম খুব ভাল লাগিব তাৰপিছত মই ষ্টেপল কটনৰ এটা ৰঙা ৰঙৰ জোৰা দেখাব লৈছো আৰু এই ৰঙাত গুটে কপাৰ গুণাৰ কাম আসলে গুণা কামটো থাকিলে কি হয় ভাল লাগে আৰু বেছি উজ্জ্বল যেন লাগে সো ৰঙা ৰং যদি কোনোবাই বিচাৰি আছে বলে বিৰাট ধুনীয়া ৰঙা ৰঙৰ জোৰাটা মোৰ পিন্ধিবলৈ ইচ্ছা তেনেহলে ষ্টেপল কটনৰ এই ৰঙা জোৰাটো একদম আইডিয়াল এণ্ড পাৰফেক্ট হ'ব কপাৰ গুণাৰ কাম সুন্দৰকে বুটাটো বাছি থোৱা আছে এনেকে ডাঙৰ ডাঙৰকে আৰু এই ৰঙা ৰংটো একদম যেটো যে বিৰাট মিঠা ৰঙা ৰং এটা থাকে মই ভাবো প্ৰতিগৰাকী নাৰীৰে এই ৰংটো বিৰাট প্ৰিয় ৰং সো খুব ধুনীয়া এই ৰংটো আৰু ইয়াৰ লগতে থাকিল যিখিনি সাইড পাৰিখিনি মই দূৰৰ পৰা দেখাইছো টোটালি কপাৰ গুণাত থাকিল সাইড পাৰি আৰু ব্লাউজ পিস বিৰাট মৰম লগা ষ্টেপল কটনৰ এই জোৰাটো আপোনালোকে লাভ কৰিব 1430 টকাত 1430 1430 টকাতে আপোনালোকে এই জোৰাটো লাভ কৰিব পাৰিব আমাৰ পৰা আৰু আপোনালোকে স্ক্ৰিনশ্বট এটা লৈ ৰাখিব এইটো থাকিল ষ্টেপল কটনৰ জোৰা ৰঙা ৰঙত কপাৰ গুণাৰ কাম 1430 টকা থাকিল ইয়াৰ দাম যদি পছন্দৰ ভিতৰত পৰিছে নিম্নলিখিত নাম্বাৰটো সোনকালে যোগাযোগ কৰিব তাৰ পিছত এটা মুগা ৰঙৰ জোৰা দেখাব লৈছো এটো এটা ষ্টেপল কটনৰ জোৰা মুগাত গুলপীয়া আৰু গোল কপাৰ গুণাৰ আসলে কপাৰ গুণাৰ কাম খুব ঘনকে কাপোৰজোৰ ডিজাইনটো কৰি থোৱা আছে এইটো এটা নতুন ডিজাইন ঠিক মুগা আৰু পাতল
পিচ কালাৰৰ মাজৰ কালাৰটো হয় ষ্টেপল কটনৰ খুব ঘনকে এনেকে বুটা বাছি থোৱা আছে খুব মৰম লগা এই জোৰাটো পাতল কাপোৰ বিলাকো ভাল লাগে ডাৰ্ক কাপোৰ বিলাকো ভাল লাগে ডাৰ্ক ৰঙৰ যিবিলাক কাপোৰ আপোনালোকে যি সকলে অলপ পাতল কালাৰটো পিন্ধিব বিচাৰে তেখেতসকলে ল'ব পাৰিব আপোনালোকে চাব পাৰে স্কিনৰ কালাৰটো খুব ধুনীয়া হৈ যায় এইবিলাক ৰং পিন্ধিলে সো এই ছডাল সাইড পাৰি 1 2 3 4 5 6 এই ছডাল সাইড পাৰি থাকিল এই চাদৰখনৰ বাবে খুব ধুনীয়া মৰম লগা জোৰাটোৰ সাইড পাৰিটো বহুত মৰম লগা আছে লগতে থাকিল মেখেলা এখন মেখেলাৰ যথেষ্ট ওপৰলৈকে ফুল বাছি থোৱা আছে এখন থাকিল মেখেলাৰ লগতে ইয়াত থাকিল এটো ব্লাউজ পিস যদি আপোনালোকে মন কৰিছে তেনেহলে বুজিব পাৰিছে ব্লাউজ পিসটো যথেষ্ট ডাঙৰকে দিয়া আছে আপোনালোকে সুন্দৰকৈ ব্লাউজ পিসটো নিজৰ হেপাহেৰে বনাই লব পাৰিব এই জোৰাটো আপোনালোকে লব পাৰিব 1450 টকা হাতে বোৱা ফুল্লি জোৰা হয় হেভি কে কাম কৰি থোৱা আছে দাম থাকিব ষ্টেপল কটনৰ এই জোৰাটোৰ 1450 টকা 1450 তো যদি পছন্দৰ ভিতৰত পৰিছে তেনেহলে এটা স্ক্ৰিনশ্বট লব আৰু আশা কৰিছো আজি যিমানখিনি কালেকশন দেখুৱালো আপোনালোকে ভাল পাইছে বুলি আৰু যদি ভাল পাইছে তেনেহলে আমাৰ ভিডিওটো আগলৈ আপোনালোকে শেয়াৰ কৰি দিব প্লিজ আৰু সাবস্ক্ৰাইব বহুতে নকৰে ভিডিওটো চাই পাহৰি যায় আসলতে তো প্লিজ আপোনালোকলৈ অনুৰোধ সাবস্ক্ৰাইব কৰিলে আমি যেতিয়াও নতুন ভিডিও দিম আপোনালোকে নটিফিকেশনস পাব আপোনালোকে আমাৰ কালেকশনস সমূহ চাব পাৰিব আৰু এই জোৰাটো তেতিয়া হলে মই এৰিলো এই জোৰাটোৰ দাম থাকিব 1450 টকা তাৰ পিছত আজি ভিডিওটোৰ লাষ্ট জোৰাটো মই দেখাব লৈছো এটো এটা ৰঙা ৰং যেহেতু এটা খুব বিয়াৰ সিজন পৰিছে ৰঙা ৰংটো খুব ভাল লাগে আসলতে যদি কাৰোবাৰ ঘৰতো আছে ৰঙা ৰং আপোনালোকে আজিকালি সবে মিলাই পিন্ধায় তেনেকুৱা আপোনালোকে জোৰাটো আমি ল'ব পাৰে লগতে খুব ধুনীয়া হালধীয়া ৰঙৰ সূতাৰ কাম কৰা আছে ডিজাইনটো বৰ ধুনীয়া এটো সিম্পল হলেও বৰ ভাল লাগে আমাৰ একদম ট্ৰেডিশনাল ডিজাইন হয় এটো থাকিল ষ্টেপল কটন এটা থাকিল জোৰাটো আৰু এইখন থাকিল ইয়াৰ মেখেলাখন একদম সিম্পল কে কৰা আছে ৰঙা ৰংটোত এইখিনি থাকিল সাইড পাৰি লগতে এটো থাকিল ইয়াৰ ব্লাউজ পিস তো পছন্দৰ ভিতৰত পৰিলে এই জোৰাটো আপোনালোকে ল'ব পাৰিব 1380 টকা ষ্টেপল কটনৰ এই জোৰাটো ল'ব পাৰিব 1380 টকা সো আপোনালোকে স্ক্ৰিনশ্বট এটা লৈ ৰাখক কাৰণ বহুতে আমাক যোগাযোগ কৰিলে কেতিয়াবা ৰঙা কাপোৰজোৰ বুলি কয় আমি আসলে পাহৰি যাওঁ ইমান কাপোৰ দেখুৱাও সো আপোনালোকে স্ক্ৰিনশ্বটটো বিশেষভাৱে লওক আৰু আপোনালোকে যি সকল নতুন ভিউয়াৰ্স আপোনালোকে হয়তো নাজানে আমাৰ এটা ফেশন জাংশনৰ ফেসবুক পেজ আছে ফেশন জাংশন বুলি তাৰপৰা আমি লাইভ আহো কালেকশন দেখাও সো ফেসবুকত গৈ ফেশন জাংশনৰ পেজটো আপোনালোকে প্লিজ লাইক আৰু ফলো কৰি দিব তো আমাৰ কালেকশন সমূহ আপোনালোকে তাতো চাব পাৰিব লগতে আমাৰ ইনষ্টাগ্ৰামৰ পেজ আছে ফেশন জাংশন ডিব্ৰুগড় বুলি সেই পেজটো আপোনালোকে লাইক কৰি দিলে আমাৰ কালেকশন সমূহ চাব পাৰিব আমাৰ ক্লায়েন্টে ফটো দিয়ে সেইখিনিও চাব পাৰিব সো সকলোলৈ অনুৰোধ থাকিল সো এই জোৰাটোই থাকিল আজি আমাৰ এই ভিডিওটোৰ লাষ্ট জোৰা আকৌ পুনৰ আসলতে নতুন কালেকশন লৈ সোনকালে আপোনালোকৰ আগত দেখা দিমহি আশা কৰিছো আজি কালেকশন সমূহ ভাল পালে পুনৰ আমাৰ নাম্বাৰটো মই কবলৈ লৈছো 7002128919 তাতে যোগাযোগ কৰিব আৰু আপোনালোকৰ বহুমূলীয়া কমেন্ট সমূহ WhatsApp বা এই ভিডিওটোৰ কমেন্ট বক্সত দিবলৈ নাপাহৰিব আপোনালোকৰ বহুমূলীয়া কমেন্টেৰে আমি শিকিব পাৰো আগবাঢ়ি যাবও পাৰো আৰু আপোনালোকৰ সাপোৰ্টৰ বাবে অশেষ ধন্যবাদ সকলোলৈ শুভেচ্ছা জনাই আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিলো ধন্যবাদ